লাগে এতিয়া কিমানৰ পতাকা শুনিব প্ৰত্যাহ্বান হওক নহওক ইলেকশ্যন মিটিঙত আমি যাতে নামকেইটা ভালকৈ ল'ব পাৰোঁ সেইকাৰণে তেওঁলোক এটা দল হ'ব লাগে এটা নাম হ'ব লাগে মইতো সদায় কৈ আহিছোঁ এটা প্ৰভাৱটো বাদ দিয়ক এটা নামে মুখস্থ নহয় এটা নামে অজিত ভূঞাৰ এটা দল অদীপ ফুকনৰ এটা দল আকৌ অদীপ ফুকনে আগত এটা দল কৰি আহিছিল তাৰো এটা দল আছে আকৌ ৰাইজৰ দল বা এটা কৃষকৰ দল এতিয়া আৰু এটা আমাৰ আগতে পিপলছ ডেমক্ৰেটিক পাৰ্টি আৰু এটা কিবা এটা দল আছে গতিকে কিমান মুখস্থ ৰাখিব আপোনালোকে পাৰিব জানো কি হ'ব ইলেকশ্যন এটা কি হ'ব মিটিঙত কনফিউজ হৈ যাম কিবা কি কয় কি দল শিৱসাগৰ যে হ'ল AJP বুলি কাৰোবাক সমালোচনা কৰিম পিছত গম পাব যে এইজন একচুৱেলি ৰাইজৰ দলৰহে কেণ্ডিডেট আকৌ ৰাইজৰ দল বুলি ক'ম কোনোবা আকৌ শ্লিপ দিব দাদা এইটো ৰাইজৰ দল নহয় এইটো PDP হে এনেকুৱাহে হৈ গ'ল এতিয়া গোটেই বস্তুটো চৰকাৰ হ'ব বুলি কৈ আছে কিমান কেনেকৈ কৈ আছে চৰকাৰটো চবেই কৰিব পাৰে কিন্তু চৰকাৰ হ'লে মানুহে মুকুট কেতিয়া পিন্ধিব ৰাজভৱনত শপত লোৱাৰ আগতহে মুকুট পিন্ধিব গতিকে যিসকলে চৰকাৰ হোৱাৰ আগতে পাৰ্টি ফৰ্ম হোৱাৰ আগতে মুকুট পিন্ধি লয় তাৰমানে তেওঁলোকৰ ৰজা হোৱাৰ এটা সপোন আছে গতিকে আমাৰ ঘৰতো ডক্টৰ হোৱাৰ সৰুতে সপোন লয় বহুত ল'ৰা ছোৱালীয়ে ষ্টেথিস্কোপডাল গাত পিন্ধি ঘূৰি নাথাকে জানো তেনেকুৱা হৈছে নে গোটেই ঘটনাটো এটা ল'ৰা ধেমালি যেনেকৈ মানে আগতে কি কৰোঁ আমাৰ ঘৰত এনেকৈ ষ্টেটিষ্টিক্সডালে ঘূৰি থাকে যে পাপা ডক্টৰ হওক এতিয়া ডক্টৰ হওক নহওক ল'ৰাজনে পিছত ডাঙৰ কথা এতিয়া মই মুখ্যমন্ত্ৰী হ'ম বুলি আগতে মুকুট পিন্ধি ঘূৰি আছে এতিয়া ৰাজনীতিটো তেনেকুৱা হৈ গ'লতো গতিকে ইয়াত আপোনালোকে কি ক'ব এতিয়াতো টিভিত চাই থাকি ফূৰ্তি লাভ কৰি থাকিব লাগে ৰিয়েকশ্যন কি দিব অজন্তা নেওগ যোগদান কৰিব বুলি খবৰটো মই পোৱা নাই আপোনালোকে যদি পাইছে মই নাজানো সেইটো আপোনালোকৰ খবৰ এতিয়া মানুহজনী যদি জইন কৰিব নোখোজিছিলোঁ কংগ্ৰেছ আৰু আপোনালোকে বাধ্য কৰাই দিব এতিয়া জইন কৰিবই লাগিব কংগ্ৰেছে নুসুধিলে এক্সপেল কৰি দিলে আপোনালোকে সিদ্ধান্ত লৈয়ে ল'লে জইন কৰিয়ে দিলে গতিকে এতিয়া কি থাকিলে মানুহগৰাকী মোকতো মানুহগৰাকী দুখে লাগিছে আপুনি কৈছিল বিজেপি মহাসাগৰ আৰু কোনোবা আহিব নেকি আমাৰ কথাটো পিছত আহিব এতিয়া অজন্তা নেওগ যে যোগদান কৰিব সেই সিদ্ধান্তটো আমি নাজানিছিলোঁ মুখ্যমন্ত্ৰীক লগ কৰিলেই যদি এনেকুৱা অসমীয়া বাতৰি কাকতত পিছদিনা নিউজ ওলাই যায় যে যোগদান কৰিব আৰু সেই নিউজৰ ভিত্তিত কংগ্ৰেছেও যদি মানুহৰ ওপৰত একশ্যন লৈ লয় তাৰমানে বিৰোধী পক্ষ কেনেকুৱা দিশ মানে পথভ্ৰষ্ট হৈ গৈছে আপোনালোকে চিন্তা কৰক এতিয়া যোৱাকালিতো নে পৰহি মই আমাৰ অসম কাকতত দেখিলোঁ মই হাগ্ৰামা মহিলাই লগ পালোঁ কেনেকৈ কি ক'লে মই কেনেকৈ ক'লোঁ দ্বিতীয় মহলা এনেকৈ তথ্যচিত্ৰ দাঙি ধৰিলে পিছত মই গম পালোঁ সিদিনাখন বোলে হাগ্ৰামা মহিলাই কোকৰাঝাৰতে আছে গতিকে আপোনালোকেতো মানুহক কনফিউজ কৰি দিয়ে আৰু যোন তাৰ জাপত পৰে সি মৰিব এতিয়া আপোনালোকে জঁপিয়াই দিলে অজন্তা নেওগ জইন কৰিব কোনোবা এটা পৰ্টেলে দিলে তাক কম্পিট কৰি চব চেনেলে ধাম দি দিলে আৰু কংগ্ৰেছেও আপোনালোকৰ নিচাত পৰি দিলে এক্সপেল কৰি এতিয়া মানুহগৰাকী যোগদান নকৰিলেওতো যোগদান কৰিবলগীয়া হৈ গ'ল গতিকে এনেকৈ ৰাজনীতি হ'লে ক'ত হ'ব এতিয়াতো ৰাজনীতিখন আপোনালোক পৰ্টেল আৰু চেনেল ফটাফট নিউজ এটা কৰি দিয়ে মানুহে কনফাৰ্ম নকৰাকৈ হুলস্থুল লাগি যায় ভাইৰেলো হৈ যায় আৰে বাবা সিদিনাখনে মই আচৰিত পালোঁ হাগ্ৰামা মহিলাক মই লগ কৰিলোঁ তাজত কমচে কমতো খবৰ কৰি লওক কোকৰাঝাৰত আছে নে তাজত আছে কোনোবাই কৈ দিলে লগে লগে পৰ্টেল চেনেল ৰেডি হৈ গ'ল আপোনালোকেও চবক চেছ কৰিব এতিয়া মই দেখিছোঁ যি পাৰ্টি ওলাইছে লিডাৰ ওলাইছে কাক ক'ত এক্সপেল কৰাব হিচাপ নোহোৱা হ'ব কিমানমান ভোট পাব নতুন এইবিলাক চবতে প্ৰাৰ্থী দিব বুলি ভোট পাব যিটো সৰু ল'ৰাই ষ্টেথিস্কোপডাল পিন্ধি ল'লে সি ডক্টৰ হ'বও পাৰে নহ'বও পাৰে এইটোতো ভগৱানে জানে এতিয়া এওঁলোকে মুকুট পিন্ধিয়ে ল'লে দেখোন এতিয়া কি হ'ব নহ'ব এওঁলোকতো হৈয়ে গ'ল গতিকে ভোটলৈকেতো ৰখাই নাই ৰাইজে ভোট দিয়াৰ পিছত মানুহে মুকুট পিন্ধে এওঁলোকেতো আগতে মুকুট পিন্ধি ল'লে গতিকে ধৰিয়ে ল'লে যে আমাক আমি জিকিলোঁ 12টা